মই জ্যোতিকাই মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে সপ্তমী। মই এতিয়া ৰাতিপুৱা চাকি এগছ জ্বলাবলৈ যাওঁ ওচৰৰ পূজা মণ্ডপত। আপোনালোকক দেখাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই পূজা মণ্ডপ আহি পালোহি। ইয়াতে মানুহ অলপমান আছে, সকলোৱে চাকি দিবলৈ ৰৈ আছে। পূজাৰ পৰা চাকি টাকি জ্বলাই আহিলোঁ। এতিয়া দুপৰীয়া আহাৰ ৰেডি কৰোঁগৈ। মই কি বনাওঁ দেখুৱাম, চাই ল'ম। মই এতিয়া বনাম পনীৰ, আৰু ইয়াতে মই অলপ মিঠাতেল দি প্ৰথমে আলুখিনি আধা ফ্ৰাই কৰিম, একেবাৰে ফ্ৰাই কৰি নলওঁ। ইয়াতে মই অকণমান হালধি দিছোঁ আৰু অকণমান নিমখো দি লৈছোঁ, আলুৰ পৰিমাণটো চাই মেলি। এতিয়া আলুখিনি অকণমান সময় সিজালৈকে ৰৈ দিম। এফালে মই পনীৰখিনিত অলপমান হালধি আৰু অলপমান নিমখ দি মিহলি কৰি ল'ম। এতিয়া আলুখিনি সিজিছেগৈ, লাহেকৈ অলপ ৰঙচুৱা হৈছে। এতিয়া মই এইখিনি কাঢ়ি দিম। এতিয়া ইয়াতে পনীৰখিনি ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। এতিয়া মই পনীৰখিনি কাঢ়ি ল'ম। ইয়াতে লৈছোঁ পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ, ইয়াতে দি দিম। আৰু মই ইয়াত কোনো ধৰণৰ মছলা দিয়া নাই, অকল আদা নহৰু আৰু গোটা জিৰা অলপমান পিচি লৈছোঁ, সেয়াই দিছোঁ। আৰু হালধি, এতিয়া হালধি দি দিছোঁ ইয়াতে। আদা নহৰু আৰু গোটা জিৰা পিচি লৈছোঁ, এতিয়া সেইখিনি মই ইয়াতে দি দিম। আপোনালোকে ইয়াত মছলা এড কৰিব পাৰে এইখিনিতে। এতিয়া মই ইয়াত কাটি থোৱা বিলাহী দি দিছোঁ। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিম। আৰু বিলাহীখিনি অলপমান সিজাৰ পিছত মই ইয়াতে আধা ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। আলু আৰু বিলাহীখিনি ভালদৰে সিজিবৰ কাৰণে মই এতিয়া ঢাকনিৰে ঢাকি দিম অলপ সময়। এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী ঢালি দিম অলপমান। এতিয়া মই ফ্ৰাই কৰি থোৱা পনীৰখিনি ইয়াতে দি দিম আৰু এইখিনি ভালকৈ সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি এইখিনি সিজালৈকে ঢাকি দিম। ৰেডি হৈ গ'ল আমাৰ পনীৰ ৰেচিপি। একেবাৰে চিম্পুলকৈ বনাইছোঁ, একো মছলাও ব্যৱহাৰ কৰা নাই। পনীৰখিনি হোৱাৰ পিছত মায়ে সৰিয়হ দি মাছ বনাইছিলে। আজিৰ দুপৰীয়া আহাৰ এনেদৰেই খালোঁ। এতিয়া মই বিয়ালৈ বুলি ওলাইছোঁ, আৰু ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আজি। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।